কি ঘহি তই যি লিখাইছ তোৰ এনুগাল দুখনি পন্স হোৱাইট বিউটি কি সুগন্ধি লগাইছ তই বলিয়া মোক কৰিলি ভগ হেতো আৰু কিয়া চাহিয়ে তো নমস্কাৰ বন্ধুসকল আকৌ স্বাগতম জনাইছোঁ আমাৰ অন্য এক ভিডিঅ'লৈ আৰু আজি আমি কথা পাতিম আকৌ টিকটকৰ কথা টিকটকত যে ইমানবোৰ মানুহে মোকেলামি কৰি আছে সেইবোৰ ক'বই নোৱাৰি চ' আজি সেনেকুৱা মোকেলামি দুটামানকে চাওঁ তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ হেল্ল' গাইজ মোৰ এয়াৰিংছটো কেনেকুৱা লাগিছে আপোনালোকৰ ভাল লাগিছেনে কিনিছোঁ বজাৰৰ পৰা মাত্ৰ 10 টকা লৈছে ট্ৰাই কৰিলোঁ বাইদেউ নে দাদা হয় তুমি কি বুলি ক'ম তোমাক কাপোৰবোৰ দেখিতো তোমাক ল'ৰা দৰেই লাগিছে তুমি যিয়ে কিনা কিন্তু টিকটকত আহি যে নেগেলাবা ইয়াত মক্কেলামি কিয় কৰা হে 10 টকীয়া এবেলডাল লৈ তেখেতে লেবেল দিছে দুডাল মৰা মতিন নে কি বুলি কয় জানো সেনেকৈ কিবা এটা কয় মতিন কচুৱা কিবা এটা কয় আৰু সেনেকুৱা কিবা এটা কয় সেইকেইডাল ৰছীয়ে কাণত বান্ধি লৈছে কাণত বান্ধি পিনে আহি পিনে টিকটকত মক্কেলামি কৰিছে কি মানুহ আৰু আকৌ এখেতৰ হাঁহিটো অদ্ভুত হাঁহি সেইবোৰতো ইমান কনফিউজ নাই মই কিন্তু কনফিউজত আছোঁ মই এটাত ই কেনেকৈ ছোৱালী মাত উলিয়াব পাৰিছে ছোৱালীজনীৰ একজেষ্ট মাত তাতে মই কনফিউজ হৈ গৈছোঁ কোনোবাই যদি ৰং নাম্বাৰ লৈ এখেতৰ লগত যদি কথা পাতে কেনেবাকৈ ছোৱালী বুলি ভাবি তেখেতৰ গ'ল আৰু তেখেতৰ জীৱন ধ্বংসত আৰু তাত আৰু মই একো ক'ব নোৱাৰিমেই আৰু তো বাচি থকাই ভাল এনেকুৱাবোৰ পৰা নে কি কোৱা বন্ধুসকল কি ঘহি তই যি লিখাইছ তোৰ এনুগাল দুখনি পন্স হোৱাইট বিউটি কি সুগন্ধি লগাইছ তই বলিয়া মোক কৰিলি ভগ হেতো আৰু কিয়া চাহিয়ে নহয় মানে এবাৰ ভিডিঅ'টো চোৱাচোন ভালকৈ চোৱা ভিডিঅ'বোৰ কি ঘহি তই যি লিখাইছ তোৰ এনুগাল দুখনি পন্স হোৱাইট বিউটি কি সুগন্ধি লগাইছ তই বলিয়া মোক কৰিলি ভগ হেতো আৰু কিয়া চাহিয়ে দেখাত ছোৱালীৰ দৰে লাগিছে না কিন্তু আমিতো ছোৱালী নহয় বুলি গম পাইছোঁ এখেতে আকৌ মুখখন যি লিখাইছে পন্স পাউডাৰ লৈ পিনে আকৌ গাটো গোন্ধোৱাইছে কিহে মানে এইবোৰ টেলেণ্ট এইবোৰ টেলেণ্ট হয় সিহঁতৰ সিহঁতে এইবোৰ টেলেণ্টৰ নামত একদম সান্দহগুৰি মিহলাই দিছে আৰু কি ক'ম আৰু এখেতসকলক কি বুলি ক'ম আমি টেলেণ্টৰ নামত সিহঁতে নাই এই খোপা মানে নকৰিবলগীয়াবিলাক কৰে নিপিন্ধিবলগীয়াবিলাক পিন্ধে এই খোপা মানে কম শনিখন মোৰ ঘৰত আহি অ সনম बोलो ना तू मेरी पहला पहला प्यार हो ओ सजन बोलो ना থেত কিমান চাম এইটো ভিডিঅ' চাচাই মোৰে মাথা গৰম হৈ গৈছেগৈ ইয়াক দেখি দেখি যে চকু মানে কি হৈছে মই নিজে ক'ব নোৱাৰোঁ চ' বন্ধুসকল এই ভিডিঅ'টি চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাব আৰু যদি আপুনি ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেন্তে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰি পিনে ন'টিফিকেশ্যন অল কৰি ল'ব আৰু কমেণ্টত জনাব ভিডিঅ'বোৰ চাই কেনেকুৱা লাগিল চ' আকৌ এটা নতুন ভিডিঅ' অহালৈকে আজিলৈ এৰিলোঁ বিদায় জয় অসম